নমস্কাৰ, মই গণেশ দত্ত আসাম নামৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এক বিশেষ স্থানলৈ গতি কৰি আছোঁ প্ৰকৃতিৰ মাজে মাজে। আপোনালোকে চাই লওক কি ধুনীয়া পৰিৱেশ। এই পৰিৱেশৰ মাজত আমি এতিয়া গৈ আছোঁ এই শ্বিলঙলৈ। আচলতে শ্বিলঙলৈ যোৱাৰ অৰ্থটো হৈছে ফুৰিব অহা নহয় বা ইয়াৰে যিবিলাক বিখ্যাত প্ৰাকৃতিকভাৱে চহকী ঠাই আছে সেইখিনি চোৱাৰ কাৰণে নহয়। আজি আমি আহিছোঁ এখন চিকিৎসালয়লৈ। মঙলদৈ বা গুৱাহাটীত ইমানবিলাক চিকিৎসালয় থকাৰ পিছতো আমি শ্বিলঙৰ সেই বিশেষ চিকিৎসালয়লৈ কিহৰ কাৰণে আহিছোঁ সেই বিষয়ে আপোনালোকক জনাম। মাত্ৰ মই এতিয়া আপোনালোকক দেখুৱাইছোঁ যে আমাৰ শ্বিলঙৰ যি অকোৱা পকোৱা পথ, এই পথত আমি কেনেদৰে যাত্ৰা কৰিছোঁ তাকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান বৰষুণ দি আছে, আচলতে ইয়াতে বৰষুণ দি আছে, গতিকে চাই থাকক এই ভিডিঅ'টো। মই অলপমান পথৰ বা বৰষুণৰ কিছু দৃশ্য দেখুৱাম। এয়া আমি দেখুৱাইছোঁ যে বতৰ যথেষ্ট ঠাণ্ডা, তাৰ মাজে মাজে কিনকিনীয়া বৰষুণো দি আছে। আমি পাহাৰৰ ওচৰত অঞ্চলত দেখিছে আপোনালোকে ডাৱৰে আৱৰি আছে। এনে এটা সুন্দৰ পৰিৱেশৰ মাজত আমি গতি কৰি আছোঁ শ্বিলঙলৈ অকোৱা পকোৱা পথেৰে। আচলতে বৰ ভাল লগা। আৰু আহিবৰ কাৰণে ৰাতি পুৱতি নিশা 3:30 বজাতেই মঙলদৈৰ পৰা যাত্ৰা কৰিছোঁ আৰু এয়া গৈ আছোঁ শ্বিলঙৰ একা বেকা ৰাস্তাৰে শ্বিলঙৰ সেই বিশেষ চিকিৎসালয়খনলৈ, যিখন চিকিৎসালয়ৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিম। এয়া আহি নংপু পাইছোঁ। নংপু এখন শ্বিলঙৰ সৰু চহৰ, আৰু গুৱাহাটীৰ পৰা সোমাই নংপুখনেই পায়। অলপমান দোকান পোহাৰ থকা বা বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান থকা চহৰ এয়া নংপুৰ। আমি নংপু এতিয়া লাহেকৈ এৰিম। আহক আমি গৈ থাকোঁ শ্বিলং অভিমুখী। এয়া সুন্দৰ পৰিৱেশ। কিনকিনীয়া বৰষুণ যেন লাহে লাহে নাইকিয়া হৈ পৰিছে, কিন্তু বতৰ ডাৱৰীয়া আৰু বাহিৰত যথেষ্ট নহয়, কিন্তু কিছু পৰিমাণ ঠাণ্ডা আছে। সুন্দৰ পথেৰে আমি গতি কৰিছোঁ শ্বিলং অভিমুখে। এয়া আহি আমি বৰা পানী পাইছোঁ। আচলতে দেখিছে যে শীতকালিৰ দৰে পুহমহীয়াৰ দৰে পৰিৱেশ ইয়াতে, কুঁৱলী আৰু বতৰো যথেষ্ট লুকা ভাকু খেলি আছে। ৰাতিপুৱাৰ পৰা কিছুমান ঠাইত যদি বৰষুণ দিছে, কিছুমান ঠাইত আকৌ বৰষুণ দিয়া নাই। আৰু ইয়াতো অলপ আগতে বৰষুণ দি উঠিছে। বাট পথ ইতিমধ্যে তিতি গৈছে। আমি দেখুৱাইছোঁ যে আমাৰ এইটো বৰা পানীৰ এটা স্পট হয়, য'ত নেকি বিভিন্নজনে ইয়াতে আহে পিকনিক খাবলৈ। সুন্দৰ পৰিৱেশ। এই পৰিৱেশটো দেখুৱাবলৈ পাই মই নিজেই বৰ আনন্দিত হৈছোঁ আৰু ভাল পাইছোঁ। আগলৈ আৰু এনেধৰণৰ পৰিৱেশ দেখুৱাম। আহক আমি আগলৈ গৈ থাকোঁ। এয়া শাৰী শাৰী পাইন গছৰ মাজে মাজে আমি চিধা বিশেষ হস্পিটেলখনলৈ আমি গৈ আছোঁ। এই পাইন গছ, বৰ সুন্দৰ পৰিৱেশ। এনেও শ্বিলংখন প্ৰাকৃতিকভাৱে যথেষ্ট চহকী। তাতে আজি কিনকিনীয়া বৰষুণ, বাহিৰত যথেষ্ট ঠাণ্ডা। ঠাণ্ডাৰ মাজতে পাইন গছৰ মাজে মাজে আমি বিশেষ হস্পিটেলখন গৈ আছোঁ। আপোনালোকে অপেক্ষা কৰক, হস্পিটেলখনৰ বিষয়ে নিশ্চয় জনাবলৈ চেষ্টা কৰিম। এয়া আহি এই বিশেষ চিকিৎসালয়খন আহি পাইছোঁ, নেগ্ৰিমছ। আচলতে শ্বিলঙৰ নেগ্ৰিমছখনত আমি আহিছোঁ। নেগ্ৰিমছৰ চিকিৎসা পদ্ধতি সম্পৰ্কে বা ইয়াৰ সা সুবিধা সম্পৰ্কে কিছু জনাবলৈ চেষ্টা কৰিম। এয়া নেগ্ৰিমছৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এয়া মোৰ লগত জয়ন্ত, মোৰ ভাইটি কাৰ্তিক আহিছে। আৰু দেখিছে একদম পুহমহীয়া পৰিৱেশ। আহক আমি ভিতৰলৈ সোমাই যাওঁ। সোমাই যোৱাৰ আগতে এটা কথা কৈ দিওঁ, এই ভিডিঅ'টো আমি ইমানতে সামৰিম
পৰৱৰ্তী ভিডিঅ'ত নেগ্ৰিমছৰ বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম। চাই থাকিব গণেশ দত্ত আছাম নামৰ ইউটিউব চেনেলটো। সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰণি হৈছোঁ। ধন্যবাদ।